নমস্কাৰ ডায়াবেটিছৰ ৰোগীয়ে আলু খাব লাগে নে নালাগে তাৰ ওপৰত এটা খুব ডাঙৰ ভুল ধাৰণা চলি আছে বহুতে আজিকালি সোশ্যাল মিডিয়াত কয় যে আলু এটা সবজি হয় তাত ফাইবাৰ থাকে আৰু যে খাদ্য ফাইবাৰ বেছিকৈ থাকে বা বেছিকৈ থাকে হেটো গ্লাইসেমিক ইনডেক্স লো হয় আৰু গ্লাইসেমিক ইনডেক্স লো থাকিলে আপোনালোকৰ সুগাৰ বাঢ়ি নাযায় বুলি কয় কিন্তু একেবিধ খাদ্য যেনে আলু যদিও কিছুমান আলুৰ গ্লাইসেমিক ইনডেক্স অলপ কম হয় তাত থকাৰ কাৰণে একেবিধ খাদ্য যেতিয়া আমি খাই দিও যেতিয়া হজম হৈ যায় আৰু তেজত যেতিয়া আমাৰ সুগাৰ যেটো এবজৰ্ব হোৱাৰ যেটো প্ৰক্ৰিয়া হয় সেই প্ৰক্ৰিয়াটো খুব বেছি ফাষ্ট হৈ যায় তাৰ মানে একেবিধ আলু যদি আমি খাই দিও হজম হোৱাৰ পিছত তাৰ পৰা সুগাৰটো খুব সোনকালে আমাৰ তেজত বাঢ়ি যাব আৰু মানুহৰ ব্লাড সুগাৰ বাঢ়ি যাব তা হেতুকে কয় গ্লাইসেমিক লোড যদিও এবিধ খাদ্য গ্লাইসেমিক ইনডেক্স কম থাকে সেই একেবিধ খাদ্য শৰীৰত হজম হৈ পেলাই আমাৰ ব্লাড সুগাৰটো বঢ়াই দিব পাৰে আৰু সেই কাৰণে গ্লাইসেমিক ইনডেক্স হোৱাৰ জাগাত গ্লাইসেমিক লোডটো খুব ইম্পৰ্টেন্ট হয় আৰু সোশ্যাল মিডিয়াত বা গুগলত আপোনালোকে বহুতো খাদ্যৰ গ্লাইসেমিক ইনডেক্স বিচাৰিলো তাৰ গ্লাইসেমিক লোডটো চাবলৈ পাহৰি নাযাব গ্লাইসেমিক লোডটো আসল মেইন ফ্যাক্টৰ হয় যেটো আপোনালোকে চাব লাগে যদি আপোনালোকে সাইন্টিফিক্যালি বিচাৰিব বিচাৰিছে যে হেবিট খাদ্য আপোনালোকৰ কাৰণে সেফ হয় নে নহয় ডায়াবেটিছত আৰু লগতে বহুতেও আলুটো বইল কৰি পেলাই পানীটো পেলাই ইউজ কৰে আৰু ভাবে যে তাৰ হেতু আলু খালে সুগাৰটো তা বাঢ়ি না যায় কিন্তু বইল কৰি যেটা পেলাই দিব সেই বইল কৰা পানীটোত আলুত থকা ভিটামিনছ মিনাৰেলছবোৰ গুচি যাব আৰু তাত থকা এক্সট্ৰা পটাছিয়ামবোৰ গুচি যাব হয়তো অকল সিকেডি পেশেন্টৰ কাৰণে হেতু হেল্প কৰিব পাৰে কিন্তু তাত যেটো স্টাৰ্চ থাকে বা কাৰ্বোহাইড্ৰেট থাকে বা সুগাৰ থাকে তাত থাকিয়ে যাব হেতু পানীৰ লগত গুচি না যায় আৰু একেবিধ আলু বইল কৰি যদি আপোনালোকে খায় তেতিয়া আপোনালোকৰ সুগাৰটো কমি না যায় সুগাৰটো বাঢ়িহে যাব সেই কাৰণে আলু ডায়াবেটিছত যিমান পাৰে হিমান এভয়েড কৰিব বা কেতিয়াবা যদি এভয়েড কৰিব নোৱাৰে তেতিয়া আপোনালোকৰ ভাত বা ৰুটিৰ পৰিমাণটো দিনটোত কমাই দিব বা বিস্কিট বা ব্ৰেড কমাই দিব কাৰণ আপোনালোকে আলু খাইছে অলৰেডি শৰীৰত সেই দিনটোৰ কাৰণে কাৰ্বোহাইড্ৰেট বা সুগাৰ ইনটেকটো অলৰেডি বেছি হৈ থাকে আশা কৰো এই ভিডিওটো আপোনালোকক নিশ্চয় সহায় কৰিব আৰু সকলোৰে লগত শেয়াৰ কৰিব যে সোশ্যাল মিডিয়া সকলো ভিডিও তেনেকে ফলো নকৰে খাদ্যৰ ওপৰত যিবোৰ ভিডিও থাকে আসলতে কোৱালিফাইড ডায়েটিচিয়ানে সাইন্টিফিক্যালি বুজাই দিয়া কথাবোৰহে আসলতে মানুহে মানিব লাগে আৰু শেয়াৰ কৰিব লাগে ধন্যবাদ